আছে আপোনালোকে চাইছে সুভাষ হাজৰিকা ইউটিউব চেনেল আৰু এই ইউটিউব চেনেলটো আজি 3 মাহৰ আগত কি হৈছিল সকলো কথা মই সোঁৱৰাই দিব বিচাৰিছোঁ 3 মাহৰ আগৰ পৰা এই চেনেলত কোনো ভিডিঅ' মই দিব পৰা নাই কাৰণ দিব পৰা নাই মই এই যিটো হেণ্ডছেট মই ব্যৱহাৰ কৰি আছিলোঁ আগমুহূৰ্ততে এই হেণ্ডছেটটো মানে চোৰে এজন দুষ্ট চকুৰে মানে চোৰে আহি মানে এই হেণ্ডছেটটো চুৰ কৰি লৈ গুচি গৈছে আৰু চুৰ লৈ যোৱাৰ কাৰণে মই একো ভিডিঅ' দিব পৰা নাছিলোঁ বহুত দুখ লগা কথা আছিল আৰু হাতত ধনো নাছিল যিখিনি ধন আছিল নিজৰ হাতত সেই চোৰে সেইটো সময়ত মানে চুৰ কৰি লৈ গুচি গৈছিল আৰু তেতিয়া মই বহুত মানে কষ্টহীনতাৰ মাজত মানে নিজে ভুগি পৰিছিলোঁ কি কৰিম কি কৰিব নোৱাৰোঁ নিজে একো ভাবি নাপাইছিলোঁ তাৰ কাৰণে মই এটা বহুত দুখ লগা বিষয় আহি পৰিছিল আৰু ভিডিঅ' আপোনালোকৰ ওচৰতো দাঙি ধৰিব নোৱাৰিছোঁ এইটোতো বহুত দুখ লগা কথা আছিল নিজকে বহুত কথাবোৰ কওঁতে এতিয়াও নিজকে দুখেই লাগি আহিছে যে যিটো পৰিস্থিতিৰ মাজত মই দুখ লাগি আছিল আজি মোক ভাল লাগিছিল কাৰণ মই আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ মই আগবাঢ়ি আহিছোঁ কাৰণ নিজৰ হেণ্ডছেটত নিজে মই আপোনালোকৰ ওচৰত মানে এটা ভিডিঅ' দাঙি ধৰিবলৈ আহিছোঁ আৰু ক'ৰবাত যদি কিবা ভুল হ'লে আপোনালোকে শুধৰাই দিব বুলি চেষ্টা কৰি জীৱনৰ মুকুতামণি চেনেল এটা খুলিছিলোঁ আনৰ হেণ্ডছেট দি খুলিছিলোঁ এই এটা চেনেল আৰু সেই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ আৰু যিটো মই পুৰণা চেনেল চলাই আছিলোঁ সুভাষ হাজৰিকা ইউটিউব চেনেল গৈ কিনে সেই চেনেলটো সকলোৱে স্বাগতম জনালোঁ আজি অন্য এটা ভিডিঅ' লৈ বুলি কাৰণ এই চেনেলটো মই আগত কাৰণ চলাব পৰা নাছিলোঁ 3 মাহৰ আগত মই আপোনালোকৰ ওচৰত বহুত ভাল ভিডিঅ' দিছিলোঁ যদি আপোনালোকে ভাল পাইছিলেই নাই পোৱা নাজানো কিন্তু মোৰ মনৰ পৰা সকলোকে মই আৰাধনা কৰি নকৈছোঁ মই আপোনালোকৰ সকলো কথা যে সোঁৱৰাই দি কাৰণে মই আপোনালোকৰ ওচৰত কেতিয়াবা বেয়া ভিডিঅ' দিবৰ কাৰণে নোখোজোঁ সদায় আপোনালোকক কিবা উপকৃত হোৱা ভাল কিবা বুজি পোৱা ভিডিঅ' লৈ মই সদায় দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে ভাল লাগিলে জনাব যে ভাল নে বেয়া যি হওক সেইবোৰ কথা বাদ দিয়ক আপোনালোকে যি ভাল দেখে তাকেই ক'ব কিন্তু মোক গুৰুত্বপূৰ্ণ কথা যিখিনি সমস্যা যিখিনি মানে চোৰে যিখিনি কাৰ্য কৰিছিল সেই কাম কেতিয়াও কৰিবলৈ নাপায় কাৰণ কৰিবলৈ হ'লে মানে কি দুখ লগা কথা মানে আজি মোৰ ঘৰত কৰিছে কাইলৈ অন্য ঘৰত কৰিব কিবা এটা ভুল কাম কৰিব সেনেকৈ হৰুৱাই দি হয়তো কেতিয়াবা নিজৰ ঘৰতে কৰিব আৰু ঘৰত কৰাৰ লগে লগে যিখিনি দুখ কাম আছে সেই দুখ কামখিনি নিজে গুৰুত্বমূলক কথা আজি তেওঁ নিজেই নাজানে কোনখন জগতত কোনে কি কৰিছে সৃষ্টি মায়ে কোনে কি কৰিছে তেওঁ নিজেই যদি নাজানে নিজৰ পিতা মাতা যি ত্ৰিভুৱন আছে ত্ৰিভুৱনৰ মাজত যদি নিজৰ স্বইচ্ছাতে যদি জীয়াই থাকিবলগীয়া আছে এইবোৰ কাম বাদ দি নিজৰ যি সুপক্ষতা আছে সুপক্ষতাৰ মাজত যাব ভিডিঅ' বনাই থাকোঁতে এজন ভাল লাগিল নিজৰ বন্ধু এজন লগ আহি পালে আৰু লগজন হয়তো পথাৰলৈ গুচি গৈছে চাগে নিজে নাযাওঁ গৰু আনিব যোৱা ঠিক সময় গৰু অনাৰ সময় তেনে গৰুকেইটা লৈ আহিব তেনে যি হওক এনেকৈ কৈ থাকোঁতে মানে কথাৰ মাজত সোঁৱৰাই দি যাব মন যায় এইবোৰ ভাল লগা কথা নহয় কাৰণ ভাল লগা কথাৰ মাজত বিৰাজমান হৈ আছে এটা প্ৰকৃতিৰ যি স্বৰূপ আছে সেই স্বৰূপৰ মাজত মানুহ সদায় জীয়াই থাকিব লাগে কাৰণ আমাক ভগৱানে পৃথিৱীখনলৈ পঠিয়াই দিছে মানে নিজৰ সুকৰ্ম সুদক্ষ কৰি যাবৰ কাৰণে আৰু এইবোৰ কাম যদি নকৰি নিজৰ যি কৰ্ম দক্ষতা নকৰি যদি চুৰ সংকলাপ কৰি যদি পৃথিৱীখনত জীয়াই থকাতে নথকাই ঠিক এই পৃথিৱীৰ পৰা পৃথিৱীখনৰ গদু কৰি নথকাই ঠিক কাৰণ নিজৰ এই ছাইৰ পৰা আঁতৰি যাব লাগে কাৰণ কিয় মই কথাষাৰ বুজাই দিব বিচাৰিছোঁ যিখিনি সমস্যাত মোক যি কৰিছিল যিখিনি সমস্যাত মোক যেনেকৈ যি মানে অভাৱ মোক দিলে মই নিজেই ক'বই পৰা নাছিলোঁ নিজৰ জ্ঞান আছে বুলি আজি মই আপোনালোকৰ ওচৰত আজি নিজৰ কৰ্মক্ষেত্ৰ কৰি কিনে আজি আপোনালোকৰ ওচৰত আকৌ এটা ভিডিঅ' দিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ কাৰণ নিজৰ লগত মোৰ হেণ্ডছেটটো আছে বুলি দিব পাৰিছোঁ কাৰণ যিটো সময়ত মোক এনেকুৱা এটা পৰিস্থিতি কৰিলে নিজৰ হাতত যিখিনি ধন আছিল সেইখিনি লৈ গুচি গ'ল তাৰ ফলত নিজৰ যি হেণ্ডছেট আছিল সেইটো লৈ গুচি গ'ল মই দিম ক'ৰ পৰা যিটো অভাৱ কাৰণ মই এজন কোনো মানে চাকৰিয়াল নহয় মই এজন কম খৰচত ব্যৱসায় কৰা ল'ৰা হয় আৰু নিজে জানেই আপোনালোকে মই এখন ৰাইচ মিল চলাওঁ সেই ৰাইচ মিলত যিটো মানে কৰ্মক্ষেত্ৰত যিমানখিনি মই উপাৰ্জন কৰিব পাৰোঁ সেই উপাৰ্জন মানে সকলোকে মই পৰিচালনা কৰি গুচি যাওঁ আপোনালোকে সেই পৰিচালনাৰ মাজত দেখাব চেষ্টা কৰিম যিটো সুন্দৰ এটা পৰিৱেশ চাওকচোন সেইফালে সেউজীয়া ধান বন সকলো ভাল লাগিছে দিয়ক কথাৰ মাজত এটা বিৰাজমান হৈ যায় যি পৰিৱেশৰ মাজত জীয়াই আছোঁ সেই পৰিৱেশৰ সকলোকে দেখাব চেষ্টা কৰিছোঁ চাওকচোন কথা কওঁতে আপোনাৰ সকলোবোৰ আহি পৰিছে যি হওক যি নহওক এইবোৰ কাম মানুহ বহুত দুখ লগা কাম যাতে ভিডিঅ'ৰ জৰিয়তে মই সকলোকে ক'ব বিচাৰিছোঁ যদিও সেই চোৰে এই মোৰ জানেই যে আমুকৰ মোবাইল আমুকে যে ভিডিঅ' বনাই এনেকৈ ভিডিঅ' বনাই মোক হয়তো সেই ভিডিঅ' বনালৈ হয়তো কিবা দুষ্ট চক্ৰই মোক এনেকুৱা এটা মনোভাৱ লৈছিল তাক যে মই যে আগত যাব দিব নোৱাৰোঁ বা এনেকৈ সি মোক ইমান আগুৱাই গ'লে মোক পিছত থৈ যাব ঠিক সেনেকুৱা কিছুমান পৰিস্থিতি মানুহ থাকিব পাৰে তেওঁলোককো কৈছোঁ যদি তেওঁলোকে মোৰ এনেকৈ এটা দুষ্ট চক্ৰই এইবোৰ কাম কৰিছে এইবোৰ কাম নকৰিব কাৰণ মানুহ মাত্ৰেই ভুল মানুহ মাত্ৰে সজাগ সচেতন হ'ব পাৰে কাৰণ মানুহ মাত্ৰেই ভুল মানে তেওঁ মোক যদি ভুল হৈছে তো মুখৰে শুধৰাই দিব পাৰে যে তুমি এইটো কাম নকৰিবা এনেকৈ কৰিলে এনেকৈ হ'ব এনেকৈ কৰিলে জাষ্ট কিবা এটা উদাহৰণ দিব পাৰে আৰু এই উদাহৰণ দিব পাৰে কাৰণ নিজৰ এটা কথাক লৈ আৰু সেই কথা মোক বুজাই ক'ব লাগিছে কিন্তু চুৰ কৰিব নালাগিছে বহুত দুখ লগা চুৰ কৰিছে মই বেয়া পোৱা নাই কিন্তু মোক মোবাইল লৈ গৈছে মই বেয়া পোৱা নাই যি ডকুমেণ্টছ পাতি যি লৈ গৈছে মোক বহুত দুখ লগা কথা পইচা লৈ গৈছে মই দুখ পোৱা নাই কিন্তু মোৰ ডকুমেণ্টছখিনি মই ঘূৰাই কিনেতো নাপাওঁ য'ত এইবোৰ যদি কোনোবাই মোৰ ডকুমেণ্টছখিনি পাইছে বা লৈ গৈছে ক'ৰবাত যদি পেলাই থৈছে কিবা যদি প্ৰুফ পাইছে মোক দিব বুলি মই আশা ৰাখিলোঁ
আৰু মোবাইল যে লৈ গ'ল সেই ৰাতি যি দুষ্টচক্ৰই মোক মোবাইল লৈ গৈছিল তেতিয়া মই অলপ শংকাটো পোৱাৰ কাৰণে মই খেদা মাৰি গৈছিলোঁ খেদা মাৰি যাওঁতে মোৰ চকুৰ সন্মুখত এখন চাইকেল আছে এই চাইকেলখনত 3টা কুকুৰা আছিল এটা হেণ্ডছেট আছিল আৰু হেণ্ডছেটটো আছিল মোৰ ঘৰৰ পৰা নিচেই মানে 3 কিলোমিটাৰ আঁতৰত এজন নেপালী ল'ৰা আছে সেই নেপালী ল'ৰাটো মানে ঘৰত মানে তেওঁলোকে পথাৰত থাকে মানে পথাৰত মানে কেম্প কৰি কেনে মানে খেতি বাতি কৰি থাকে জীৱন নিৰ্বাহ কৰি থাকে তেওঁলোকে বহুত দৰিদ্ৰ লোকৰ লোক সেই দৰিদ্ৰ লোকৰ মাজত ঘৰৰ পৰাই বেৰৰ চুক কাটি কেনে মোবাইলটো লৈ আহিছে আৰু কুকুৰা 3টা লৈ আহিছে ক'ৰ পৰা আনিছিল নাজানো যেতিয়া মই মোৰ মোবাইলটো যেতিয়া লৈ গৈছোঁ পইচা পাতি লৈ গৈছিল মই গম পোৱা নাছিলোঁ পইচা লৈ গৈছিল বুলি অকল মই যে মোৰ ঘৰত চুৰ সোমাইছে মই খেদা মাৰি গৈছিলোঁ আন্ধা মুন্ধা মই খেদা মাৰি গৈছিলোঁ খেদা মাৰি য'ত মই সংকেতজনক এনেকুৱা এটা অৱস্থাত পৰিছিলোঁ মানে নিজৰ গাৰ ৰুম শিয়ৰি উঠিছিল যে মোৰ কি হৈছে কি হোৱা নাই মই নিজে গমেই পোৱা নাছিলোঁ তেতিয়া মই যেতিয়া কিছু সময় মই খেদা মাৰি যোৱাৰ পিছত মই এনেকুৱা এটা পৰিস্থিতিৰ মাজত দেখা পালোঁ মোৰ নিজৰ ভয় লাগে ভয় ৰ'লোঁ তাৰপিছত মই আকৌ উভতি অহাৰ পিছত মই এটা পৰিস্থিতি দেখা পালোঁ চাইকেলখন আছিল আৰু চাইকেলখনৰ মাজত নিশ্চয় পৰিৱেশৰ মাজত মই দেখা পালোঁ যে 3টা কুকুৰা আৰু এটা হেণ্ডছেট লৈ আহিছিল বলক তেনেহ'লে কি হৈছে কি নাই মই সম্পূৰ্ণ দেখাব চেষ্টা কৰিম এখন চাইকেল আছিল 19,000 চাইকেল বনাইছোঁ অপৰ হেণ্ডছেট আছিল 19,000 বলক আগুৱাই যাওঁ বনাওঁতে আপোনালোকক দেখুৱাওঁতে সময়ে মানে 5:30মান বাজি গ'ল সন্ধিয়া হ'বলৈ সময় হৈ গ'ল সন্ধিয়া সময়ত পথাৰৰ পৰা আহি থাকে লৈ আহি আছে মানে সৰু সৰু গৰু পোৱালি হ'ল আৰু গৰু হ'ল আৰু লগতে আহিছে কণ ভাইটিসকল এই ভাইটিসকলে বহুত ধেমালি কৰিছে দেখিছা ইমানটা ধেমালি কৰিছে নিজে ক'বই পৰা নাই কেমেৰাত মানে বহুত ধেমালি কৰিছে মানে মোক মানে অকল উচ্চকাইছে বুলি ক'লেও বেয়া নহয় এই ধৰক যি হৈছে কি হোৱা নাই নাজানো মানে মৰম লগা এটা পৰিৱেশ সিহঁতে মোক বহুত মৰম কৰে মই তেওঁলোকক বহুত মৰম কৰোঁ সেই মৰম মানে মোকো অলপ মানে দেখাবৰ কাৰণে চেষ্টা কৰা কি ক'ম না সৰু সময়ত সকলোৱে মানে দুষ্ট হয় যদিও সেই দুষ্ট কি ক'ম আৰু বহুত মৰম লগা এটা দুষ্ট ব'লক তেতিয়াহ'লে আগুৱাই যাওঁ ঘূৰোঁতে বাইচাইকেলত ঘূৰোঁতে বহুত সময় গুচি গ'ল বহুত সময় গুচি যোৱা মানে মই আফটাৰ 3টামান বজাৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছিলোঁ ভিডিঅ' ষ্টাৰ্ট কৰোঁতে আপোনালোকক দেখুৱাওঁতে সন্ধিয়া 5:30-5:30মান বাজি গ'ল মই কেমেৰা চোৱাই নাই কিন্তু সন্ধিয়া যিটো সকলোকে বহুত দিনৰ পৰা ভিডিঅ' দিব নোৱাৰাৰ কাৰণে শেষত এষাৰ কথা কৈছোঁ সকলোকে স্বাগতম জনালোঁ পুনৰবাৰ আৰু চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে ভিডিঅ'টো চাই কেনে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনাগত দিনত সুখ দুখৰ মাজত আপোনালোকৰ সকলোবোৰ ভিডিঅ' ভালদৰে দাঙি ধৰিব পাৰিম বুলি আশা ৰাখিলোঁ কাৰণ ভিডিঅ' বহুত দিন দিয়া নাই মুখৰ কথাবোৰ ক'ৰবাত গৈ ক'ৰবাত লাগিছে তেনেহ'লে দুখ নুবুজিব আৰু যিমানখিনি যদি ক'ব পাৰিছোঁ ক'ৰবাত যদি কিবা হয় ভুল হয় তেনে শুধৰাই দিব বুলি আশা ৰাখিলোঁ সন্ধিয়াও হৈছে সন্ধিয়াৰ পৰত আৰু ভিডিঅ' বনাবলৈ মন যোৱা নাই বলক ইমানতে মই ভিডিঅ' সমাপ্ত কৰিছোঁ অন্যথা আগলৈ কিছু ভিডিঅ' আছে দাঙি ধৰিম বলক।